আমাৰ ভিডিও যেতিয়া থাম্বনেল বেকাৰ আমাৰ ভিডিও CTR বেকাৰ আৰু যেতিয়া আমাৰ CTR বেকাৰ হ'ব আমাৰ ভিডিও ইমপ্ৰেছন বেকাৰ হ'ব আমি সকলোৱে জানো যে নতুন ইউটিউব চেনেল এটাত আমি সুন্দৰ যদি থাম্বনেল লগাব নোৱাৰো আমি ক্লিকেবল এখন যদি থাম্বনেল লগাব নোৱাৰো তেতিয়া হলে আমাৰ যিমান সুন্দৰ ভিডিও বনালো আমাৰ ভিডিও কেতিয়াও ভাইৰেল নহব আমাৰ ভিডিও কেতিয়াও আমাৰ ভিউজ নাহিব যদিহে আমাৰ ভিডিওত আমি অলপ ক্লিকবেট কৰি সুন্দৰ এখন থাম্বনেল লগাব নোৱাৰো তেতিয়া হলে আমাৰ ভিডিও যেনে ধৰণে আছে তেনে ধৰণে থাকি যাব আমাৰ ভিউজ এটা দুটা তাতকৈ আমাৰ ওপৰত নাহে এতিয়া আমি সুন্দৰখন থাম্বনেল বনাবলৈ গ'লে মানে আমি পিক্সেল লেব এপ্লিকেশনত বনাব পাৰো কাইনমাষ্টাৰ এপ্লিকেশনত আমি সকলোখিনি আমি সুবিধা নাপাওঁ ভিডিও এটা এডিটিংৰ কাৰণে আমাৰ কাইনমাষ্টাৰ এপ্লিকেশন খুব ধুনীয়া এপ্লিকেশন কিন্তু আমাৰ থাম্বনেল এখন বনাবলৈ গ'লে মানে আমি সুন্দৰ এখন থাম্বনেল আমি বনাই ৰেডি কৰিব নোৱাৰো আজি আমি পিক্সেল লেব এপ্লিকেশনত সুন্দৰ এখন থাম্বনেল কেনে ধৰণে বনোৱা হয় কেনে ধৰণে ক্লিকবেট কৰা হয় ইয়াতে আমি সকলোখিনি চাম আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো প্ৰথমবাৰ শেষলৈকে চাব মই যেটো আপোনালোকৰ চেনেল JKBYT Tech 1 চেনেললৈ আজি পিক্সেল লেব এপ্লিকেশন আপোনালোকে প্লে ষ্টৰৰ পৰা খুব সহজতে আপোনালোকে ডাউনলোড কৰিব পাৰে প্লে ষ্টৰত গৈ আপোনালোকে সাৰ্চ কৰিব পিক্সেল লেব ইয়াতে এইটো এপ্লিকেশন আপোনালোকে ডাউনলোড কৰি ল'ব মোৰ যেহেতু ডাউনলোড কৰি থোৱা আছে মই ডাউনলোড নকৰো এতিয়া আমি পিক্সেল লেব এপ্লিকেশনটো ওপেন কৰি লৈছো পিক্সেল লেব এপ্লিকেশন ওপেন কৰাৰ পিছত আপুনি এনে ধৰণে দেখিবলৈ পাব এটা দেখিছে নিউ টেক্সট এনে ধৰণে আপোনাৰ লিখা থাকিব আমি এইটো ডিলিট কৰিবলৈ হলে ওপৰতে আপুনি ডিলিট অপচনটো দেখিছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওকে ক্লিক কৰি ল'ব এতিয়া সৰু ডাঙৰ মোবাইল সকলোতে যাতে আমাৰ সুন্দৰকৈ থাম্বনেলখন দেখি পায় তেনে ধৰণে আমাৰ ইউটিউব থাম্বনেল সাইজত আমি আনি ল'ব লাগিব ইউটিউব থাম্বনেল সাইজত আনিবলৈ হলে ইয়াতে ইমেজ সাইজত ক্লিক কৰিব ইমেজ সাইজত ক্লিক কৰাৰ পিছত ইয়াতে কাস্টম ৰাইট সাইডে দেখিছে এৰো চিন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইউটিউব থাম্বনেলৰ ওপৰত ক্লিক কৰিব ইয়াতে দেখিছে আমাৰ জেনেদৰে আমি কাইনমাষ্টাৰ এপ্লিকেশনৰ এস্পেক্ট ৰেশিও 16:9 এনে ধৰণে ৰাখিলো ইয়াতো আপুনি এনে ধৰণে 1280 720 16:9 ইয়াতে দেখিছে ওকে আমি ক্লিক কৰি দিও এনে ধৰণে যেতিয়া আমাৰ থাম্বনেলখনৰ সাইজ আমি মিলাই লম তেতিয়া হলে সৰু ডাঙৰ সকলো মোবাইলতে আমাৰ সুন্দৰকৈ স্পষ্টকৈ আমাৰ থাম্বনেলখন দেখা পাব এতিয়া আমি বনাই লওঁ বেকগ্ৰাউণ্ড কালাৰ বনাবলৈ হলে আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে কালাৰ অপচনটো দেখিছে ইয়াতে আপুনি ক্লিক কৰি ল'ব আপুনি বিভিন্ন ধৰণৰ ইয়াতে কালাৰ পাব গ্ৰীন ব্লেক হোৱাইট যিকোনো কালাৰ আপুনি যদি ৰাখিব বিচাৰে ইয়াতে এনে ধৰণে আপুনি ৰাখিব পাৰে মই গ্ৰেডিয়েন্টত আহিছো গ্ৰেডিয়েন্টত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ৰাইট সাইডে থকা প্লাস চিনটোত আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি যিটো ইয়াতে দেখিছে আমাৰ বল দুটা দেখিবলৈ পাব আপুনি আঙুলি লগাই যেনে তেনে আপুনি যি ফালে টানে তেনে ধৰণে আপুনি কালাৰ মিলাব পাৰিব আৰু ইয়াতে দেখিছে আপোনাৰ ওপৰতে স্কয়াৰ টাইপৰ যিকিটা বক্স দেখিছে ইয়াতে আপুনি ক্লিক কৰিও এনে ধৰণে সুন্দৰকৈ আপোনাৰ কালাৰ গ্ৰেডিয়েন্ট কৰিব পাৰিব এতিয়া আৰু তলতে দেখিছে আমাৰ ইয়াতো আপুনি সুন্দৰকৈ কালাৰ মিলাব পাৰিব মিলোৱাৰ পিছত আপুনি সুন্দৰকৈ মিলাই লোৱাৰ পিছতে ইয়াতে তলতে ওকে অপচনটো দেখিছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আমাৰ থাম্বনেলখনৰ আমাৰ বেকগ্ৰাউণ্ড বনোৱা হৈ গ'ল যদিহে পছন্দ লগা নাই আকৌ আপোনালোকে প্লাস চিনটোত ক্লিক কৰি এনে ধৰণে সুন্দৰকৈ মিলাই ল'ব এতিয়া আমাৰ বেকগ্ৰাউণ্ড কালাৰ ৰেডি হৈ গ'ল ৰেডি হোৱাৰ পিছত আমি ইয়াতে ৰাইট চিনটোত ক্লিক কৰি দিম ভিডিওটোত আহোঁতে আপুনি থাম্বনেলখনৰ দেখিছে ফটোখনৰ বেক সাইডে যেটো এফেক্ট বনোৱা আছে এফেক্টটো আমি বনাবলৈ হলে আমি খুব সহজতে ইয়াতে বনাব পাৰো এইটো অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে ব্ৰাছ টাইপৰ যেটো ড্ৰ অপচনটোত আপুনি ক্লিক কৰিব যেটো কালাৰত আপোনাৰ এফেক্টটো ৰাখিব বিচাৰে সেই কালাৰটো আপুনি বাছিবলৈ হলে ইয়াতে কালাৰ অপচন যিকোনো আপুনি এটা কালাৰ লৈ ল'ব এতিয়া মই হোৱাইট কালাৰ লৈছো হোৱাইট কালাৰ মই এফেক্ট এটা লগাই লওঁ হোৱাইট কালাৰ লগাবলৈ হলে ইয়াতে পেন সাইজ দেখিছে তলতে পেন সাইজ আপুনি 11 12 এনে ধৰণে আনি ল'ব 10 11 12 ইমানত আপুনি আনি ল'ব আনি লোৱাৰ পিছতে স্মুথনেস আমাৰ ইয়াতে 24% আছে 24% আমি থাকিবলৈ দিম ফিল ইনসাইড দেখিছে তলতে ফিল ইনসাইডত আপুনি এবাৰ অন কৰি ল'ব অন কৰি লোৱাৰ পিছত আমি আঙুলিটো লগাই সুন্দৰকৈ আমাৰ বেকগ্ৰাউণ্ডখনত আঙুলিটো লগাই আমি যেতিয়া আনন্দনে আমি লৰাই যেতিয়া আমি শেপ দিম যেটো হিচাপত আপুনি ড্ৰ কৰিব তেনে ধৰণে আপুনি ইয়াতে আৰু যেটো কালাৰ আপুনি বাছি লৈছে হেতু কালাৰে এনে ধৰণে আপুনি দেখিবলৈ পাব তাৰ পিছত আমি তলতে থকা ৰাইট চিনটোত আমি ক্লিক কৰি লওঁ ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে আমি এতিয়া সুন্দৰকৈ এনে ধৰণে হিলাব পাৰো
আৰু ডাঙৰ সৰু কৰিবলৈ হ'লে আপুনি তলতে ধৰি এনেধৰণে টানি আনিব টানি অনাৰ পিছত এনেধৰণে আপুনি ডাঙৰ সৰু কৰিব পাৰিব এতিয়া আমি এইটো লক কৰিবলৈ হ'লে আমাৰ যেহেতু হিলি আছে আমি নিহিলা কৰিবলৈ হ'লে মানে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে লক অপচনটো দেখিছে ইয়াতে ক্লিক কৰি ল'ব এতিয়া আমাৰ লক হৈ গ'ল লক হোৱাৰ পিছত আপুনি ইয়াতে দেখিব কোনো ধৰণৰ আমাৰ এতিয়া নিহিলে এতিয়া ইয়াতে সেভ দিবলৈ হ'লে ইয়াতে আমি সেভ অপচনত আহিম সেভ অপচনত অহাৰ পিছত এই বক্সটোতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে যি সেভ দিব বিচাৰে তেনেধৰণে আপুনি ৰাউণ্ড দিব বিচাৰিলে ৰাউণ্ড স্কোয়াৰ দিব বিচাৰিলে স্কোয়াৰ ট্ৰায়াঙ্গেল আপুনি যি সেভ দিয়ে আপুনি ইচ্ছা অনুযায়ী দিব পাৰে ইয়াতে মই এতিয়া এইটো সেভতে দি লৈছোঁ এনেধৰণে আপুনি আঙুলিটো লৈ যিকেইটা আমাৰ বল টাইপৰ দেখিছে সেইকেইটা ধৰি যেনে যিফালে টানে সেইফালে তেনেধৰণে আপুনি সেভত আনি ল'ব পাৰিব এতিয়া ইমানতে আমি ৰাখিলোঁ ৰাখাৰ পিছত আমি ৰাইট চিনত ক্লিক কৰি দিওঁ এতিয়া আমি ইম্পৰ্টত ক্লিক কৰিম ধৰি লওক আপোনাৰ ফটোখন যদি লগাব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ ফটোখন লগাব পাৰে আৰু অন্য কোনো যদি আপুনি ডাউনলোড কৰি থোৱা ফটো যদি লগাব বিচাৰে তেতিয়াহ'লে আপুনি তেনেধৰণৰ ফটোও আপুনি লগাব পাৰে এতিয়া এইখন ফটো মই ইয়াতে লগাই লৈছোঁ এতিয়া আমি সুন্দৰকৈ এনেধৰণে ডাঙৰ সৰু কৰিব পাৰিম ইয়াতে তলতে আপুনি যেটো সাৰ্কেলটো দেখিছে ইয়াতে আপুনি ধৰি পেলাই তললৈ আনিলে এনেধৰণে ডাঙৰ কৰিব পাৰিব আৰু আপুনি ওপৰলৈ অলপ ঠেলি নিলে মানে এনেধৰণে সৰু কৰিব পাৰিব এতিয়া আমাৰ ফটোখন লগোৱা হৈ গ'ল ফটোখন লগোৱা হোৱাৰ পিছতে আমি এতিয়া ষ্ট্ৰক কেনেধৰণে লগাই মই ইয়াতে দেখাই আছোঁ ইয়াতে আমি এনাবল কৰি ল'লোঁ ষ্ট্ৰকত ক্লিক কৰিলোঁ ইয়াতে আমি গ্ৰীণ কালাৰ লৈ লৈছোঁ ষ্ট্ৰক উইথ ইয়াতে আপুনি ক্লিক কৰি এনেধৰণে কম বেছি কৰিব পাৰিব আপুনি যিমানত ৰাখে 2ত ৰাখে 4ত ৰাখে আমি প্ৰায় 2-3 এনেধৰণে ৰাখিলে মানে সুন্দৰ দেখা যায় এতিয়া আমি 2ত আনি লওঁ নহলে 3ত ৰাখি লওঁ এতিয়া দেখিছে সুন্দৰ লাগিছে আমাৰ যিখন ফটোখন আমি ললোঁ সেই ফটোখন সুন্দৰকৈ জিলিকি উঠিছে এনেধৰণে যেতিয়া ষ্ট্ৰক লগাই লওঁ আৰু ইয়াতে আমি ৰাইট চিনত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছতে আমি এতিয়া আহিম 3D rotate আমাৰ যিখন হাত বাওঁ সাইডে আছে আমি ৰাইট সাইডে কৰিবলৈ হলে 3D rotate আমি এনেধৰণে 3D rotate ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপুনি ওপৰ অপচনটো দেখিছে x axis ইয়াতে কৰিলে আপোনাৰ ফটোখন উল্টা পুল্টা কৰিব পাৰিব সিধা ফটোখন আপুনি উল্টা কৰি ল'ব পাৰিব আৰু তলতে দেখিছে y axis আপুনি ফটোখন বাওঁ সাইডে থকা হাতখন আপুনি ৰাইট সাইডে এনেধৰণে কৰি ল'ব পাৰিব আমি সুন্দৰকৈ মিলাই ল'লোঁ মিলাই হোৱাৰ পিছতে আমি ৰাইট চিনত আমি ক্লিক কৰি দিম এতিয়া আমাৰ ফটোখন দেখিলে বাওঁ সাইডে থকা হাতখন আমি সোঁ সাইডে এনেধৰণে খুব কম সময়ৰ ভিতৰত আনি ল'ব পাৰোঁ এতিয়া আমাৰ যি লিখিবলৈ আছে আমি সুন্দৰকৈ এতিয়া লিখি ল'ব পাৰোঁ সুন্দৰকৈ আমি ইয়াতে লিখি ল'ম এতিয়া ইয়াতে আমি এতিয়া অলপ ক্লিক বেট কৰাৰ কথা কৈছিলোঁ এতিয়া নতুন ইউটিউব চেনেল এটাত আমাৰ নতুন ভিডিও এটাত আমাৰ নতুন থাম্বনেলত যদি আমি ক্লিক বেট কৰিব নোৱাৰোঁ টাইটেল ক্লিক বেট কৰিব নোৱাৰোঁ যদিহে নাজানে আপুনি কমেণ্ট কৰি জনাব ইয়াৰ ওপৰতো মই সুন্দৰ এটা ভিডিও লৈ আহিম কেনেধৰণে আমাৰ ক্লিক বেট কৰা হয় এই থাম্বনেলখনত আপুনি গম পাব কেনেধৰণে আমি ক্লিক বেট কৰিব পাৰি এই অপচনটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে দেখিছে টেক্সট আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে এডিট অপচনটো দেখিছে ইয়াতে আহিব এডিট অপচনটোত অহাৰ পিছত আমাৰ নিউ টেক্সটটো আমি কাটি ল'ম এতিয়া যি লিখিব আছে আমি ইয়াৰ পৰা সুন্দৰকৈ লিখি ল'ব পাৰিম এতিয়া আমি ইয়াতে লিখিলোঁ এই এপ্লিকেশ্যনত ওকে কৰি ল'লোঁ ওকে কৰাৰ পিছত আমি সুন্দৰকৈ ইয়াতে বহাই লওঁ এতিয়া আমি ডাঙৰ কৰিবলৈ হ'লে আমাৰ দেখিছে যিখিনি আমি লিখিছোঁ সেইখিনি অলপ সৰু সৰু হৈ আছে আমি ডাঙৰ কৰিবলৈ হ'লে ইয়াতে টি দেখিছে ইয়াতে সাইজত আমি এনেধৰণে সুন্দৰকৈ ডাঙৰ কৰিব পাৰিম আমি যেতিয়া সাইজত আহি পেলাই ৰাইট সাইডে আমি অকমান টানি আনিম এনেধৰণে যিমানটো সাইজত লাগে আপুনি তেনেধৰণে ইয়াতে বনাই ল'ব পাৰিব তাৰ পিছতে যিমানটো জোখত আপুনি ৰাখি লোৱাৰ পিছতে ইয়াতে ৰাইট চিনটোত আপুনি ক্লিক কৰি দিব এতিয়া পেডিংটো আমাৰ কিয় কাৰণে লাগে মই দেখাই আছোঁ লেফট পেডিং আপুনি যদি বাওঁ সাইডে যদি আপুনি পেডিং কৰিব বিচাৰে তেতিয়াহ'লে এনেধৰণে আপুনি মিলাই ল'ব পাৰে আৰু ৰাইট সাইডে যদি আপুনি এনেধৰণে পেডিং কৰে ইয়াতে আপুনি ৰাইট সাইডে এনেধৰণে আমাৰ বেকগ্ৰাউণ্ড কালাৰ যেতিয়া লগাওঁ বেকগ্ৰাউণ্ড কালাৰ লগোৱাৰ পিছত আমি এনেধৰণে পেডিং কৰি আমি গোটেই লাইনটোত যাতে আমাৰ সেই কালাৰটো বেকগ্ৰাউণ্ড কালাৰটো আনিব পাৰোঁ এনেধৰণে আমি পেডিং কৰিব পাৰোঁ এতিয়া আমি ইয়াতে পেডিঙত একো কৰিবলৈ নাই আমি ইয়াতে কাটি দিছোঁ পেডিঙত আমাৰ একো নাই কালাৰ অপচনত আহিলোঁ কালাৰ অপচনত অহাৰ পিছত আপোনাৰ যিখিনি লিখাখিনিত আপুনি যেনে ধৰণৰ কালাৰ কৰিব বিচাৰে
ইয়াতে কৰিব পাৰে এতিয়া ব্ল্যাক যদি কৰে ব্ল্যাক কালাৰ আপুনি যদি হোৱাইট কৰে হোৱাইট কালাৰ ইয়াতে আপুনি যি কালাৰ কৰিব বিচাৰে এনে ধৰণে কৰিব পাৰে আৰু এতিয়া মই হোৱাইটত ক্লিক কৰিছো বা ব্ল্যাকত ক্লিক কৰিছো ইয়াতে আপুনি দেখিবলৈ পাইছে আমি এটো ৰেড কালাৰ ক্লিক কৰাৰ লগে লগে এনে ধৰণে দেখিবলৈ পাইছে যদি হে গ্ৰেডিয়েন্টত আহে গ্ৰেডিয়েন্টত হোৱাৰ পিছত আপুনি তেনে ধৰণে গ্ৰেডিয়েন্ট কালাৰ কৰিব পাৰিব এতিয়া গ্ৰেডিয়েন্ট কালাৰ মই ইয়াতে দেখাইছো ইয়াতে দেখিছে ওপৰ সাইডটোত অকমান গ্ৰীন ইয়েলো টাইপ আৰু তললে দেখিছে অকমান ব্লু টাইপ এনে ধৰণে আপুনি ইচ্ছা অনুযায়ী আপুনি গ্ৰেডিয়েন্ট কৰিব পাৰে হোৱাইট কালাৰ থাকিব দিছো ৰাইট চিনত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমাৰ টেক্সচাৰৰ কোনো কাম নাই ইয়াতে এতিয়া নালাগে অপেসিটি আমাৰ নালাগে কম বেছি কৰিব নালাগে আমাৰ স্পষ্ট দেখাকে লাগে ৰটেটত আমাৰ থাম্বনেল এখনৰ এইবোৰ ৰটেটৰ কোনো প্ৰয়োজন নাই যদিহে আমাৰ ব্যাকগ্ৰাউণ্ডখন আমি যদি অকমান টেৰা কৰিলো হয় তেতিয়া হলে আমি তেনে ধৰণে আমি টেৰা কৰিব পাৰো ইয়াতে ৰটেটত আহি ৰটেটত মই দেখাই দিছো এনে ধৰণে আমি ৰটেট কৰিব পাৰো আমাৰ লিখাখিনি এতিয়া মই ৰটেট নকৰো এনে ধৰণে থাকিবলৈ দিছো পিক্সেল ল্যাব সকলো ফিচাৰ্ছৰ বিষয়ে যদি আপুনি জানিব বিচাৰে আপুনি কমেন্ট কৰি জনাব ইয়াৰ ওপৰত মই এটা সুন্দৰ ভিডিও লৈ আহিম আজি আমি থাম্বনেল এখন বনাবলৈ আমাৰ যি প্ৰয়োজন ইয়াতে যিকিটা আমাৰ ফিচাৰ্ছৰ প্ৰয়োজন মই সেইকিটাৰ ওপৰতে আলোচনা কৰি গৈ আছো ইয়াতে আহিলো এবি যাতে স্পষ্ট দেখা পায় তেনে ধৰণে আমি বল্ডত ক্লিক কৰিলো বল্ডত ক্লিক কৰাৰ পিছত ইয়াতে ওকে অপচনত আমি ক্লিক কৰিলো কাৰ্ভত আমি অলপ এনে ধৰণে তেৰা বেকা কৰিব পাৰো আমাৰ এতিয়া কোনো ধৰণৰ তেৰা বেকা কৰিব দৰকাৰ নাই আমি ইয়াতে কাটি দিছো যিখিনি লিখাখিনি বেক সাইডে যদি ব্যাকগ্ৰাউণ্ড ৰাখিব বিচাৰে তেতিয়া হলে ব্যাকগ্ৰাউণ্ড আপুনি কালাৰ এনে ধৰণে কৰিব পাৰে এই দেখিছে ব্যাকগ্ৰাউণ্ড যদি আপুনি লগাব বিচাৰে তেতিয়া হলে সুন্দৰকৈ আপুনি ইয়াতে ব্যাকগ্ৰাউণ্ড লগাব পাৰে ইয়াতে এতিয়া আমি ব্যাকগ্ৰাউণ্ডত ক্লিক কৰিলো ব্যাকগ্ৰাউণ্ডত ক্লিক কৰাৰ পিছত আপুনি যেটো কালাৰে আপুনি লগাব বিচাৰে এনে ধৰণে কালাৰটো বাছি লব মোৰ যেহেতু দৰকাৰ নাই মই এতিয়া ইয়াটো কাটি দিছো আমি এতিয়া ষ্ট্ৰোকত আমি ইয়াতে লগাই লওঁ গ্ৰীন কালাৰ লগাই লৈছো দেখিছে ইয়াতে এতিয়া আমাৰ স্পষ্ট দেখা গৈ আছে এনে ধৰণে আপুনি লগাই ল'ব পাৰে শ্বেডৰ আমাৰ এইবোৰ কোনো দৰকাৰ নাই ইনাৰ শ্বেডৰ আমাৰ এইবোৰ দৰকাৰ নাই আমাৰ 3D rotate এইবোৰৰ কোনো দৰকাৰ নাই আগতে আমি চাই আহিলো 3D rotate কেনে ধৰণে কি কৰিব পাৰি এতিয়া থাকিবলৈ দিলো এতিয়া মই আকৌ এবাৰ লিখিলো ইয়াতে আকৌ টেক্সট অপচনত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এডিটত আহিম এডিটত অহাৰ পিছত আমি এইখিনি নিউ টেক্সট যেটো আছে আমি কাটি লম কাটি লোৱাৰ পিছত আমাৰ যি লিখিব আছে আমি সুন্দৰকৈ এনে ধৰণে লিখি ল'ব পাৰোঁ এতিয়া মই লিখিলো এতিয়া মই ইয়াতে আকৌ থাম্বনেল লিখি ললো থাম্বনেল লিখি লোৱাৰ পিছত আমি ইয়াতে সাইজত আহিম সাইজত আমি অলপ ডাঙৰ কৰি লওঁ ডাঙৰ কৰি আমি সুন্দৰকৈ আকৌ আগৰ দৰে আমি ষ্ট্ৰোক লগাও সাইজত আনো আমি ফন্ট ইয়াতে লগাই লওঁ এতিয়া ৰাইট চিনত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি আহিম এতিয়া কালাৰ অপচনত অহাৰ পিছত আমি যিকোনো এটা কালাৰ ইয়াৰ পৰা বাছি লওঁ এটো কালাৰে লৈছো ৰাইট চিনত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি এতিয়া আহিম ফন্টত বল্ডত ৰাখো ওকে কৰিলো এতিয়া দেখিলে আমাৰ সুন্দৰকৈ মোটা হৈ গৈছে এনে ধৰণে আমি কৰি ললো এতিয়া কৰাৰ পিছত আমি ষ্ট্ৰোক লগাই লওঁ ষ্ট্ৰোকত আমি আহিলো ষ্ট্ৰোক এনেবল কৰিলো ইয়াতে আহিম এতিয়া আমি হোৱাইট কালাৰ এনে ধৰণে লগাই লওঁ আমি ৰাইট চিনত ক্লিক কৰিলো আমাৰ এতিয়া ষ্ট্ৰোকটো আমি যেটো লগাইছো হোৱাইট কালাৰ ষ্ট্ৰোকটো হিমানটা ফুটি উঠা নাই আমি ষ্ট্ৰোকটো আৰু এবাৰ বেলেগ এটা কালাৰ দি চাওঁ কালাৰটো দিয়াৰ পিছত আমি চাই লওঁ আমাৰ যেহেতু থাম্বনেলখন সুন্দৰ লাগিব দেখাত এইটো কালাৰ হিমানটা সুন্দৰ লগা নাই চাই লওঁ আমি কি কালাৰ দিব পাৰি ইয়াতে গ্ৰীন কালাৰটো লগাই লৈছো লগোৱাৰ পিছতে আমি ওপৰত দেখিছে এই এপ্লিকেশনত আমাৰ টটো থাকি গৈছে আমি এই এপ্লিকেশনত আমি টটো এবাৰ লিখি লওঁ আমি আকৌ ইয়াতে এটা যেটো লকটো লগাইছিল লকটো এবাৰ আমি খুলি ল'ব লাগিব খোলাৰ পিছতে আমি আকৌ এবাৰ ইয়াতে টাচ কৰিম টাচ কৰাৰ পিছত আমি ইয়াতে আহিম এডিটত অহাৰ পিছতে আমি ইয়াতে এই এপ্লিকেশনত টটো লগাই লৈছো লগাই লোৱাৰ পিছতে আমি ইয়াতে সুন্দৰকৈ এনে ধৰণে বহাই লম এতিয়া আমি ইয়াতে আকৌ লিখি ললো বনাওক এতিয়া আমি ইয়াতে আনিলো থাম্বনেলটো তলত আনিলো বনাওকটো আমি ওপৰত লৈ যাওঁ এনে ধৰণে আমি সুন্দৰকৈ মিলাই ললো মিলাই লোৱাৰ পিছত আমি থাম্বনেলটো মাজত বহাই দিলো এতিয়া আমি সাইজটো অকমান ডাঙৰ কৰি লওঁ সাইজত আহিলো সাইজত অহাৰ পিছত আমি এটো সাইজটো অকমান ডাঙৰ কৰো এনে ধৰণে আমি ডাঙৰ কৰি ললো ডাঙৰ কৰি লোৱাৰ পিছতে আমি ইয়াত আহিম ৰাইট চিনটোত আমি ক্লিক কৰো
ক্লিক কৰাৰ পিছত আমি তেনেধৰণে আগত যেনেকৈ লগাইছিলোঁ সকলোখিনি আমি এনেধৰণে কৰি লওঁ এতিয়া ফটাফট এতিয়া বন্ধুসকল দেখিছে আমাৰ থাম্বনেইলটোত গ্ৰীণ কালাৰটো দিয়াৰ কাৰণে সিমানটা ফুটি উঠা নাই আমাৰ স্পষ্ট দেখা যোৱা নাই আমি ইয়াৰ ষ্ট্ৰোক আমি অলপ বেলেগ কৰি লওঁ ষ্ট্ৰোকটো আমি অলপ ষ্ট্ৰোক আমি ব্লেক কালাৰ লগাই চাওঁ অলপ ফুটি উঠে নেকি আমি চাওঁ আমি ইয়াতে আকৌ লকটো এবাৰ খুলি লৈছোঁ খুলি লোৱাৰ পিছতে ইয়াতে আমি ষ্ট্ৰোকত আহোঁ ষ্ট্ৰোকত অহাৰ পিছত আমি ইয়াতে ষ্ট্ৰোকত ব্লেক কালাৰ দিলে মানে কেনেকুৱা লাগে চাই লওঁ এবাৰ ব্লেক কালাৰত আহিলোঁ ব্লেক কালাৰত অহাৰ পিছত আমি ইয়াতে চাওঁ এতিয়া দেখাত সুন্দৰ লাগিছে এনেধৰণে আমি ব্লেক কালাৰ কৰি লওঁ এতিয়া সুন্দৰকৈ আমাৰ জিলিকি উঠিছে ৰাইট চিনত ক্লিক কৰিলোঁ ৰাইট চিনত ক্লিক কৰাৰ পিছতে আমি ইয়াতে আহিলোঁ আকৌ আহিম আমি তলৰখিনিত আমি এটা লিখি লওঁ 100% ভিডিঅ' ভাইৰেল ইয়াতে লিখি লওঁ এতিয়া আমি এবাৰ টেক্সট আহিলোঁ টেক্সট অহাৰ পিছত এডিটত ক্লিক কৰোঁ এডিটত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আমি এইখিনি কাটি লওঁ ইয়াতে লিখিম এতিয়া 100% লিখিম ভিডিঅ' ভাইৰেল সাইজত আহোঁ সাইজত অহাৰ পিছত অকণমান ডাঙৰ কৰি লওঁ ৰাইট চিনত ক্লিক কৰিলোঁ ৰাইট চিনত ক্লিক কৰাৰ পিছতে আমি ইয়াতে কালাৰ অপশ্যনত আহিম কালাৰ অপশ্যনত আহি আমি এইটো হোৱাইট কালাৰ কৰি লওঁ ৰাইট চিনত ক্লিক কৰিলোঁ এতিয়া ফণ্টত আহিম ফণ্টত অহাৰ পিছত আমি বল্ডত আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আমি ষ্টাইলত আহোঁ ষ্টাইলত অহাৰ পিছত আমি এনেধৰণে অলপ তেৰা কৰি ল'লোঁ ৰাইট চিনত ক্লিক কৰিলোঁ এতিয়া ষ্ট্ৰোকত আহোঁ ষ্ট্ৰোকত অহাৰ পিছত আমি এনাবল কৰি ল'লোঁ এনাবল কৰাৰ পিছত আমি ইয়াতো গ্ৰীণ কালাৰ আমি ষ্ট্ৰোক লগাই লওঁ এতিয়া আমি লিখিলোঁ ইয়াতে এই এপ্লিকেশ্যনত বনাওক থাম্বনেইল 100% ভিডিঅ' ভাইৰেল এনেধৰণে আমি অলপ ক্লিক বেট কৰিব জানিব লাগিব এতিয়া ক্লিক বেট কেনেধৰণে কৰিছোঁ যদিহে আমি এখন সুন্দৰকৈ যদি চিম্পলকৈ লিখিলোঁ হয় থাম্বনেইল এনেধৰণে আমাৰ ক্লিক বেট নহয় আমি অকণমান ক্লিক বেট কৰিব জানিব লাগিব ক্লিক বেট কৰিলেহে অডিয়েঞ্চে অকণমান মনতে ভাবিব কিনো আছে এনেধৰণে আমি চাওঁ বুলি পেলাই আমাৰ ভিডিঅ'টোত যেতিয়া থাম্বনেইলখনৰ ওপৰত যেতিয়া ক্লিক কৰিব ভিডিঅ'টো যেতিয়া চাব তেনেধৰণে আমাৰ ভিডিঅ' এটা ভিউজ ৱাচ টাইম সকলোখিনি আমি এনেধৰণে আনিব পাৰিব লাগিব নতুন ইউটিউব চেনেল এটাত আমাৰ যিহেতু অডিয়েঞ্চ কম আমি এনেধৰণে কিছুমান ক্লিক বেট কৰিব নোৱাৰিলে মানে আমাৰ নতুন ভিডিঅ' আমাৰ নতুন ইউটিউব চেনেল এটাত আমি কেতিয়াও ভিউজ আমি বঢ়াব নোৱাৰিম এনেধৰণে আমি ক্লিক বেট কৰাৰ পিছতহে আমাৰ নতুন ইউটিউব চেনেল এটা আমি লাহে লাহে আমি গ্ৰ' কৰিব পাৰিম এতিয়া আমাৰ এইখিনি হৈ গ'ল এই এপ্লিকেশ্যনত বনাওক থাম্বনেইল 100% ভিডিঅ' ভাইৰেল এনেধৰণে লিখিলোঁ আমি ভিডিঅ' ভাইৰেলটো আমি ইয়াতে কালাৰটো গ্ৰেডিয়েণ্ট কৰি লওঁ গ্ৰেডিয়েণ্ট কৰিবলৈ হ'লে মই আগতে আপোনাক কৈ আহিছিলোঁ কালাৰ অপশ্যনত যাব কালাৰ অপশ্যনত যোৱাৰ পিছত আমি গ্ৰেডিয়েণ্টত আহিম গ্ৰেডিয়েণ্টত অহাৰ পিছত ইয়াতে এনেধৰণে আমি অকণমান গ্ৰেডিয়েণ্টত আহিলোঁ প্লাছ চিনত আমি ক্লিক কৰিলোঁ প্লাছ চিনত ক্লিক কৰাৰ পিছত এনেধৰণে আমি সুন্দৰকৈ ইয়াতে আমি অলপ গ্ৰেডিয়েণ্ট কৰি লওঁ ৰাইট চিনত ক্লিক কৰিলোঁ এতিয়া দেখিছে সুন্দৰ লাগিছে আমাৰ দেখাত থাম্বনেইলখন এতিয়া আমাৰ আৰু অকণমান কাম বাকী আছে আমাৰ যিটো ইউটিউব থাম্বনেইল এখন বনাইছোঁ যিহেতু আমি ইউটিউব লগোখন লগাব লাগিব আৰু পিক্সেল লেব এপ্লিকেশ্যনত আমি বনাইছোঁ যিহেতু আমি পিক্সেল লেব এপ্লিকেশ্যনত আমি লগোখনো আনি লওঁ এতিয়া আমি লগোখন আনিবলৈ হ'লে ইয়াতে আমি লক কৰি লওঁ এইটো লক কৰিলোঁ লক কৰাৰ পিছত আমি আহিম এতিয়া ইম্পৰ্টত ক্লিক কৰিম ক্লিক কৰাৰ পিছতে আমি ইউটিউব লগোখন আনি লওঁ আনি আমি অকণমান সৰু কৰি লওঁ সৰুকৈ ইয়াতে লগাই ল'লোঁ ষ্ট্ৰোক লগাই লওঁ ষ্ট্ৰোকত আহিলোঁ আমি গ্ৰীণ কালাৰ দি লওঁ ৰাইট চিনত ক্লিক কৰিলোঁ আকৌ এবাৰ আমি ইম্পৰ্টত ক্লিক কৰোঁ এইটো আমি লক কৰি লওঁ লক কৰি লোৱাৰ পিছতে আমি ইম্পৰ্টত আহিলোঁ ইম্পৰ্টত অহাৰ পিছত আমাৰ পিক্সেল লেব এপ্লিকেশ্যনৰ যিটো লগো আমি সেইখন আনি লওঁ ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আমি অলপ সৰু কৰি লওঁ আমি এতিয়া ইয়াতো ষ্ট্ৰোক লগাই লওঁ ষ্ট্ৰোক লগোৱাৰ পিছত আমাৰ সুন্দৰ লাগিব দেখাত আমি ইয়াতো হোৱাইট কালাৰে থাকিব দিছোঁ হোৱাইট কালাৰটোৱে থাকক এতিয়া আমি 3Dত আহোঁ 3D ৰটেটত আহি আমি অলপ 3D কৰি লওঁ এতিয়া আমাৰ থাম্বনেইল ৰেডি হৈ গ'ল থাম্বনেইলখন হৈ যোৱাৰ পিছতে এতিয়া আমি এইখন সেভ কৰিবলৈ হ'লে মানে আপুনি এই অপশ্যনটো দেখিছে ওপৰৰ অপশ্যনটোত আপুনি ইয়াতে আহিব ইয়াত অহাৰ পিছত সেভ এজ ইমেজ
ছেভ এজ ইমেজ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আমাৰ ইয়াতে কাষ্টম ৰাইট সাইডে এৰো চিনটো ইয়াতে ক্লিক কৰি ল'ব আমি সদায় যিকোনো এখন আমি থাম্বনেলে হওক বা আমাৰ চেনেলৰ লোগো বা চেনেলৰ বেনাৰ আমি যেতিয়া বনাও তেতিয়াহ'লে সদায় আপোনালোকে আল্ট্ৰাত ইয়াত আনি ল'ব আল্ট্ৰাত ক্লিক কৰিব আৰু সেভ টু গেলেৰী আমি ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নেটৱৰ্কটো চলিব এপটো চলাৰ পিছতে আমাৰ কাম ক্লিয়াৰ এনেধৰণে খুব সহজতে আপোনালোকৰ পিক্সেল লেব এপ্লিকেশ্যনত আপোনালোকৰ থাম্বনেল এখন সুন্দৰ থাম্বনেল এখন ক্লিক কৰি এনেধৰণে সুন্দৰ থাম্বনেল এখন আপুনি খুব সহজতে বনাব পাৰিব এটা বন্ধুসকল যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব